ঈশ্বৰে অন্বেষণ কৰে। কেতিয়াবা ৰাজপথত মুখত কলা কাপোৰ বান্ধি মৌন হ'ব। হাতত এখন প্লেকাৰ্ড, এটাই শ্লোগান, মোক জীয়াই থাকিব দিয়ক। মোৰ নামৰ ভুৱা বিজ্ঞাপন বন্ধ কৰক। ঈশ্বৰৰ ভুৱা বিজ্ঞাপন যি বিলাই ফুৰিছে সমাজত আছামী। যি বিজ্ঞাপনে ঈশ্বৰক বাৰে বাৰে বুকুত আঘাত কৰিছে, তাৰ বিৰোধিতাৰে বিপ্লৱ। যিবোৰ আজি বিজ্ঞাপনৰ বিষয় ঈশ্বৰেতো ভবাই নাছিল কোনোদিনে। হয়, ময়ো ঈশ্বৰৰ পক্ষত আছো। ন্যায় লাগে আমাক। বহু ৰাজদৰবাৰ দুৱাৰে দুৱাৰে ঈশ্বৰে ন্যায় বিচাৰি ফুৰে, কিন্তু সকলো মিছা। মিছা মানে সেই ৰজাবোৰেই তেওঁৰ অপৰাধ। ৰাজকীয় লাভালাভৰ বাবেই চলাই আহিছে বিজ্ঞাপন। ঈশ্বৰে বুজিলে। এতিয়া আমাক ন্যায় দিব কোনে? ঈশ্বৰক মই সুধিলোঁ। নিশা হ'লেই অনশন প্ৰতিবাদ দিনত নকৰা কিয়? আৰু ন্যায় বিচাৰিছা কাক? কোনে দিব তোমাক ন্যায়? ঈশ্বৰে ক'লে, তুমি তোমাৰ দৰে যি পোহৰৰ আঁৰৰ আন্ধাৰ খুচৰি ফুৰে প্ৰতিদিনে, প্ৰতিনিশা সাৰে থাকি বিচাৰি থাকে যি মোৰ দৰে বহু ঈশ্বৰ বিপ্লৱী। ধন্যবাদ।